নমস্কাৰ, মই দীপ্লিনা ডেকা। অহা 23 জুনত ধেমাজি জিলা ছাত্ৰ সন্থা লগতে বিভিন্ন জনজাতীয় গোষ্ঠী মিলি আয়োজিত কৰিছে এক বিশাল জনসত্যাগ্ৰহ। সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত অনুষ্ঠিত কৰা হৈছে এই সত্যাগ্ৰহ, য'ত ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হ'ব 1 লাখকৈ স্মাৰক পত্ৰ। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ যাতে সকলোৱে দলে বলে ওলাই আহে। ধেমাজি কাছাৰী মৈদামত পুৱা 10 বজাৰ পৰা হ'ব এই অনুষ্ঠান। আহক সকলোৱে মিলি আমি এখন সুন্দৰ অসম গঢ়ি তোলোঁ, এখন বিদেশীমুক্ত অসম গঢ়ি তোলোঁ। ধন্যবাদ। জয় আই অসম। নমস্কাৰ, মই আচুৰ্য বৰপাত্ৰ। অহা 23 জুন তাৰিখে ধেমাজি জিলা ছাত্ৰ সন্থা আৰু বিভিন্ন জাতীয় সংগঠনৰ ৰাইজৰ সহযোগত ধেমাজি কাছাৰী মৈদামত অসমৰ পৰা বিদেশী বহিষ্কাৰ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত এক বিশাল গণসত্যাগ্ৰহ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক 1 লাখ স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব। আৰু মোৰ ফালৰ পৰা অনুৰোধ যে সকলোবোৰ আহক এই গণসত্যাগ্ৰহ কাৰ্যসূচী দলে বলে যোগদান কৰক আৰু আমি এখন বিদেশীমুক্ত ধেমাজি আৰু বিদেশীমুক্ত অসম গঢ়ি তোলোঁ। জয় আই অসম। ধন্যবাদ।